ওয়েলকাম টু চেতন্য ব্লগছ আৰু আজি মই আপোনালোকৰ মাজত এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ আৰু সেই গুৰুত্বপূৰ্ণ বিষয়ৰ লগত কথা পাতিবলৈ মোৰ লগত আছে গুৱাহাটীৰ এগৰাকী বিখ্যাত সাইকিয়াট্ৰিষ্ট যাৰ নাম হৈছে ডক্টৰ অশোক কুমাৰ স্যাৰ। স্যাৰ আপোনাক মোৰ এই শ্ব'টোত স্বাগতম জনাইছোঁ। আপুনি ব্যস্ততাৰ মাজতো যে মোক এই সময়কণ দিছে আপোনাৰ লগত বহিবৰ কাৰণে তো তাৰ কাৰণে বহুত বহুত ধন্যবাদ। থেংক ইউ। হয় স্যাৰ, যেহেতু মই আজি আপোনাৰ লগত এটা গুৰুত্বপূৰ্ণ বিষয়ত কথা পাতিম বুলি ভাবিছোঁ আৰু যেহেতু গুৰুত্বপূৰ্ণ বিষয়টো এইটো হৈছে যে এতিয়া ছ'চিয়েল মিডিয়াত আমি বহুত বেছিকৈ দেখি আছোঁ যে এতিয়া ক্ৰাইম মানে ধৰি লওক যেনেকৈ হাজবেণ্ড ৱাইফৰ মাজত আগৰ দিনত বেলেগ ধৰণৰ হৈছিলে, কিন্তু এতিয়া বৰ্তমান ৰিচেণ্টলি কেইদিনৰ পৰা আমি দেখি আছোঁ যে মানে হাজবেণ্ডে ৱাইফক মাৰ্ডাৰ কৰিছে বা ৱাইফে হাজবেণ্ডক মাৰ্ডাৰ কৰিছে। ৰিচেণ্টলি এটা ঘটনা হৈ গ'ল য'ত ৱাইফে হাজবেণ্ড আৰু শাহুৱেকক মাৰ্ডাৰ কৰিছে আৰু কালি এটা হেৰিও গৈছিলে যে ফ্ৰিজত সোমোৱাই থৈ দিছে বুলি এটা হেৰিও ওলাইছিলে। চ' এই বস্তুটো মানে কিহৰ কাৰণে হৈ আছে আৰু এনেকুৱা ধৰণৰ ক্ৰাইমবোৰ এতিয়া বহুত বেছি হোৱা হৈছে। এইটো হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনৰ মাজত মানে এনেকুৱা এটা ধৰণৰ এটা মানে ধৰি লওক এনেকুৱা এটা ভাৱ আহি যায় নেকি যে যিটোৰ কাৰণে ধৰি লওক মাৰ্ডাৰ কৰি দিবলগীয়া হয়। এইটোৰ বেকত মানে কেনেকুৱা ধৰণৰ মটিভ থাকিব পাৰে, মানে ধৰি লওক মানুহৰ হাজবেণ্ডৰে হওক বা ৱাইফৰে হওক মাইণ্ডত কেনেকুৱা ধৰণৰ এটা মটিভ লৈ এই কামটোলৈ আগবাঢ়ে তাৰমানে মোক সেই এতিয়া আপোনাৰ মাৰ্ডাৰ কেছ মেইনলি হাজবেণ্ড ৱাইফক নহ'লে ৱাইফ আৰু হাজবেণ্ড মাৰ্ডাৰ কৰি আছে, বাঢ়ি যোৱা নাই এতিয়া। এণ্ড প্ৰব্লেম কি হৈ আছে কি আগতেও আপোনাৰ হৈ আছিলে এইটো কথাবিলাক ঘটনাবিলাক আগতেও হৈ আছিলে, কিন্তু আগত আপোনাৰ এতিয়া ছ'চিয়েল মিডিয়া প্লাছ নিউজ চেনেল ৰিপৰ্টিং বহুত বেছি হৈ আছে। সেইটো কোৱা নাই কি আপোনাৰ বঢ়া নাই, বাঢ়িছে, আগতকৈ বাঢ়িছে, কিন্তু এতিয়া ৰিপৰ্টিং হোৱাৰ কাৰণে আপোনাৰ বস্তুবিলাকতো আৰু ফ'কাছ আহি আছে। মানে ধৰি লওক ছ'চিয়েল মিডিয়াত বস্তুটো পটককৈ আহি যায় কাৰণে ধৰি লওক মানুহৰ নজৰত আৰু বেছি আহি গৈছে। তো আগতেও হৈছিলে, কিন্তু আগতে ধৰি লওক আমি গম পোৱা নাছিলোঁ বা টিভিত নিউজত যিখিনি পালোঁ আমি সেইখিনিয়ে গম পাইছিলোঁ। তো এতিয়া ছ'চিয়েল মিডিয়া খুব এটা ষ্ট্ৰং হেৰি হৈ গৈছে য'ত পটককৈ বস্তুটো আমি এক ছেকেণ্ডৰ ভিতৰত আমি গম পাইছোঁ। যেনেকৈ আপোনাৰ যোৱাকালি কোৰিয়া, চাউথ কোৰিয়াত এটা তেনেকুৱা চেম ইনচিডেণ্ট হ'ল। আগতে হ'লে আমি গম পোৱা নাছিলোঁ, কিন্তু এতিয়া নিউজ চেনেলত লগে লগে আহিব, আমি গম পাইছোঁ যে তাতো হৈ আছে। কিন্তু অল অভাৰ ৱৰ্ল্ড এইটো বস্তু হৈ আছে, কিন্তু ৰিপৰ্টিং বেছি হৈ আছে আৰু ঘটনাও বাঢ়িছে, কিন্তু ৰিপৰ্টিং হোৱাৰ কাৰণে মানুহে সোনকালে গম পাই আছে। হয়। চ' ছাৰ তাৰ এইটো আপুনি কি ক'ব বিচাৰে, মানে এইটো এটা কি মানসিক ৰোগৰ নিচিনা হয় নেকি? মানে বস্তু এইটো কি মানসিক ৰোগ হয় নেকি মানুহৰ, যাৰ লাইফত ধৰি লওক এনেকুৱা এটা চিটুৱেশ্যন হৈছে, তো যোনে মাৰ্ডাৰ কৰিছে তেওঁ কি এটা মানসিক ৰোগত ভোগে নেকি? একচুৱেলি যদি মই যি মোক লাগে কি মষ্ট ইম্পৰ্টেণ্ট কথা হয় মানুহৰ পাৰ্চনেলিটি। মানুহৰ পাৰ্চনেলিটি কেনেকৈ ডেভেলপ হৈ আছে। এণ্ড ছেকেণ্ড হ'ল কি পেচেঞ্চ লেভেলটো বহুত কমি আছে মানুহৰ আজিৰ টাইমত। অ'কে। পাৰ্চনেলিটি মেইনলি ডেভেলপ হয় আপোনাৰ ফেমিলি মেম্বাৰ, মেইনলি পেৰেণ্টছৰ ৰিলেশ্যনশ্বিপ কেনেকুৱা আছে, ঘৰৰ ইনভাইৰনমেণ্টটো কেনেকুৱা আছে, সেইটো এটা বাচ্চাৰ পাৰ্চনেলিটি ডেভেলপ কৰিবৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। ঘৰৰ এনভাইৰনমেণ্ট যদি ভাল তেতিয়াহ'লে পাৰ্চনেলিটি ভাল হ'ব পাৰে। যদি ঘৰৰ এনভাইৰনমেণ্টটো বেয়া, যদি পেৰেণ্টছ মানে হাজবেণ্ড ৱাইফৰ মাজত যদি কাজিয়া বেছি লাগি আছে, নহ'লে আপোনাৰ ডমেষ্টিক ভায়োলেন্স বহুত বেছি হৈ আছে, তো সেইটো ইফেক্ট আপোনাৰ বাচ্চাৰ ওপৰত বহুত বেয়া পৰে, তেতিয়া পাৰ্চনেলিটিটো বেয়া হৈ যায়। এণ্ড ছেকেণ্ড হ'ল আজিকালি যেনেকুৱা আমাৰ লাইফ হৈ আছে মানুহৰ পেচেঞ্চ লেভেলটো বহুত কমি গৈছে, সৰু সৰু কথাত খং উঠি যায়। এণ্ড মানুহবিলাক ইম্পালচিভ হৈ গৈ আছে। মানে আগতে যেনে খংটোক মানুহে কণ্ট্ৰল কৰিব লয়, এতিয়া কণ্ট্ৰল কৰিব পাৰে। অলপ খং উঠে আউটবাৰ্ষ্ট হয় এণ্ড ইম্পালচ ইমান বেছি ইম্পালচিভ হৈ যায় কি আপোনাৰ এক্সট্ৰিম এটা ডিচিজন লৈ লয়। হয় ছাৰ, এইটো মানে বেচিকলি কিহৰ কাৰণে এনেকুৱা এটা চিটুৱেশ্যন ক্ৰিয়েট হয়? এটাতো হৈ আছে আপোনাৰ মানে খংটো যে মানুহৰ যে খংটো, যিটো আপুনি ক'লে যে এটাটো এইটো যে বেকগ্ৰাউণ্ড, ফেমিলি বেকগ্ৰাউণ্ডটো কেনেকুৱা ধৰণৰ হয়, চ' তাৰ ওপৰত ল'ৰা ছোৱালীয়ে মানে উঠি অহা শিশুৱে বহুতখিনি শিকে আৰু সেইটো তেওঁলোকৰ লাইফতো এটা ভাল বা বেয়া ইম্পেক্ট এটা পৰে, যাৰ কাৰণে তেওঁলোকে লাইফত কেতিয়াবা এনেকুৱা চিটুৱেশ্যনৰ সন্মুখীন হ'বলগীয়া হয়। কিন্তু যিটো আপুনি ক'লে যে মানে খংটো, আজিকালি মানুহৰ খংটো বহুত বেছি হয়, উঠি যায় মানুহৰ খং, যাৰ কাৰণে তেওঁ খঙত কি কৰি পেলাই সেই মুহূৰ্তটোত গম নাপায়। চ' এইটো খংটো যে উঠে, এইটো মানে আপোনাৰ মানসিক কিবা কাৰণত হয় নে নৰ্মেলি মানে বস্তুটো চিটুৱেশ্যনৰ ওপৰত ক্ৰিয়েট কৰি হয়? মাল্টিপল ৰিজন আছে খংটো। এটাতো হ'ল কি আপোনাৰ মেণ্টেল ইলনেছ আছে, যেনেকৈ ডিপ্ৰেশ্যন হৈ গ'ল, ডিপ্ৰেশ্যন, চাইকোচিছ হৈ গ'ল। এণ্ড ছেকেণ্ড হৈ গ'ল কি আপোনাৰ নিচা জাতীয় বস্তু বহুত মানুহে বেছিকৈ লৈ আছে, যেনেকৈ লাহে লাহে এতিয়া এডিকশ্যনবিলাকতো বহুত বাঢ়ি গৈছে। এডিকশ্যন হ'লেও মানুহৰ যি কণ্ট্ৰল থাকে নিজৰ ওপৰত,
অলপ চলপ খং উঠিলে কণ্ট্ৰল কৰিলে সেইটো বস্তুটো হেৰাই গৈছে যেতিয়া খং উঠে বহুত বেছিকৈ উঠে যাৰ ফলত এনেকুৱা ধৰণৰ চিটুৱেশ্যন কেতিয়াবা ক্ৰিয়েট হৈছে বহুত ভাল লাগিলে আপোনাৰ পৰা এইখিনি গম পায় কিন্তু ছাৰ মোৰ আৰু এটা প্ৰশ্ন আপোনালৈ আছে প্ৰশ্নটো হৈছে এইটো যে লাভ মেৰেজ আৰু এৰেঞ্জ মেৰেজ যিহেতু আমি আগতে দেখিছিলোঁ যে লাভ মেৰেজৰ যি হাজবেণ্ড ৱাইফ তেওঁলোকৰ লাইফটো মানুহে কয় যে বহুত ভাল হয় লাভ মেৰেজ কৰিলে মানুহৰ এনেকুৱা হয় যে দুইজনে দুইজনক বুজি পায় আৰু তাৰপিছত যেতিয়া বিয়া হয় বিয়া হোৱাৰ পিছত আপোনাৰ লাইফটো খুব স্মুথলি হয় মানে আগবাঢ়ি থাকে আৰু এৰেঞ্জ মেৰেজৰ ক্ষেত্ৰতো অকণমান বেলেগ ধৰণে দেখা যায় মানুহে কয় যে যিহেতু চিনি নোপোৱা এগৰাকী ছোৱালী আৰু চিনি নোপোৱা ল'ৰা এজনৰ মাজত যেতিয়া বিয়া এৰেঞ্জ মেৰেজটো মানে আপোনাৰ ফেমিলিৰ মাজত ডিছকাশ্যন হৈ পেলাই বস্তুটো হয় চ' তেতিয়া আণ্ডাৰষ্টেণ্ডিং লেভেলটো লাভ মেৰেজতকৈ এৰেঞ্জ মেৰেজত অলপমান কম হয় বুলি মানুহৰ ধাৰণা কিন্তু এতিয়া বৰ্তমান যুগত আমি এইটো দেখিছোঁ যে লাভ মেৰেজতো সমানেই ডিভ'ৰ্চ হৈ আছে মানুহৰ আৰু এৰেঞ্জ মেৰেজটো সমানে মানে এনেকুৱা হৈছে আজিকালি ছোৱালীজনীয়ে অকণমান কিবা এটা কথাত বেয়া পাইছে ল'ৰাজনক চ' বস্তুটো এনেকুৱা এটা হয় যে মই তোমাৰ লগত থাকিব নোৱাৰোঁ চ' মই ডিভ'ৰ্চ ল'ব বিচাৰিছোঁ তো আজিকালিৰ যুগত ডিভ'ৰ্চটো বহুত একদম কমন ৱৰ্ড নিচিনা হৈ গৈছে মানুহৰ মুখতেই থাকে মানে কাজিয়া লাগিলে মই তোমাক ডিভ'ৰ্চ দি দিম তেনেকুৱা ধৰণৰ এটা আমি দেখিছোঁ তো সেইটো বস্তু কিহৰ কাৰণে মানে ইয়াত ইমান বেছি হৈছে আজিৰ জেনেৰেশ্যন সেইটো বুজাবৰ কাৰণে মোক অলপ টাইম দিব লাগিব হয় লাভ মেৰেজ এৰেঞ্জ মেৰেজ আগতে কি আছিলে আপোনাৰ মেইনলি ঘৰ মেইল পাৰ্চন যি ডিচিজন লয় তাৰ মতে বাকী ঘৰৰ মানুহে চলে আৰু এণ্ড এটা ফিমেল নিজে ডিচিজন লোৱাৰ অৱস্থাত নাছিলে আগতে তো এৰেঞ্জ মেৰেজ আগতে বেছি আছিলে মা দেউতাই যি ক'লে তাৰ মতে ছোৱালীয়ে তেনেকৈ কৰিছে এতিয়া কি হৈ আছে আপোনাৰ ফিমেলছ ইণ্ডিপেণ্ডেণ্ট হৈছে নিজৰ ডিচিশ্যন নিজে ল'ব পাৰিছে এণ্ড সেইকাৰণে আপোনাৰ বাহিৰত ওলাই ঘৰৰ পৰা লাভ মেৰেজটো বাঢ়ি আছে এটা ফেক্টৰ ছেকেণ্ড ফেক্টৰ হ'ল কি আপোনাৰ মানুহবিলাকে বহুত লোনলি হৈ গৈছে আগতে আছিলে কি ছ'চাইটিত থাকে ঘৰ থাকে জইণ্ট ফেমিলি আছিলে এতিয়া মানুহে নিউক্লিয়াৰ ফেমিলি হৈ গৈ আছে ছেপাৰেট হৈ গৈ আছে বাচ্চা এণ্ড পেৰেণ্টছ মেক্সিমাম পেৰেণ্টছ ৱৰ্কিং ক্লাছ বাচ্চাক ইমান টাইম দিব পৰা নাই বাচ্চাক টাইম দিয়া না কাৰণে আপোনাৰ এটা ধৰক ল'ৰাই হ'ল নহ'লে ছোৱালীয়ে হ'ল যাৰ পৰা টাইম পাব যাৰ পৰা অলপ মৰম পাব তাৰ প্ৰতি এট্ৰেকশ্যনটো বাঢ়ি আছে সেইকাৰণে লাহে লাহে লাভ মেৰেজটো বাঢ়ি আছে চিম্পল কথা মই যদি কওঁ চবৰ ঘৰত ঘড়ী থাকে ন ঘড়ীটো লাইফ নাই যদি মানুহে ঘড়ীটো এৰি দিয়ে তাৰ ওপৰত ঘূৰি জমা হৈ যায় মানে এটা লাইফ নাথাকা বস্তু মৰম বিচাৰে চাফা কৰিব লাগে এইটো মানুহতো লাইফ আছে খুব গুৰুত্বপূৰ্ণ কথা এটা কৈছে এইখিনিতে যে ঘড়ীটো যেতিয়া চলি থাকে তেতিয়া মানুহে ঘড়ীটোত গুৰুত্ব দিয়ে আৰু ঘড়ীটো চাফা কৰি ৰাখে কিন্তু ঘড়ীটোৰ যদি বেটাৰী হৈ যায় বা ঘড়ীটো যদি বন্ধ হৈ থাকে তো সেইটো ইউজলেছ হৈ যায় মানে ধৰি লওক মানুহে চাবলৈ যে বন্ধ হৈ আছে কিয় চাম চ' সেইটো কাৰণে তাত চাফ চিকুণ কৰাটো মানে কমি যায় আৰু তাত ধূলি জমা হয় ঠিক ৰিলেশ্যনটো মানে ধৰি লওক তেনেকুৱাই হয় তো ছেকেণ্ড সেইটোৱে মেইনলি আপোনাৰ এটা লাইফ থকা মানুহ তাকতো মৰম লাগিব কেয়াৰ লাগিব যদি আপুনি এইটো কেয়াৰ ঘৰৰ পৰা নাপায় বাহিৰৰ পৰা কাৰোবাৰ পৰা পাই আছে তেতিয়াহ'লে অলৰেডি এইটো মৰম আহিব লভ সেইটো মানুহৰ প্ৰতি এট্ৰেকশ্যন বাঢ়িব লাহে লাহে লাভ মেৰেজ ফালে গুচি লাভ মেৰেজ বাঢ়ি আছে সেইকাৰণে লাভ মেৰেজ এটা ছেকেণ্ড ফেক্টৰ হ'ল সেইটো বঢ়াই কৰি যায় এণ্ড আৰু ফেমিলিবোৰত যেতিয়া ছাপ'জ আমি এনেকুৱাও দেখিছোঁ যে লাভ মেৰেজ হয় হোৱাৰ পিছতো এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছ কিছুমানৰ ক্ষেত্ৰত আহে ধৰি লওক তেতিয়া কি হয় বহুত পিছত গম পায় যে ৱাইফে গম পায় যে মোৰ হাজবেণ্ডৰ ধৰি লওক বেলেগৰ লগত ৰিলেশ্যন আছে চ' সেই ক্ষেত্ৰত ডিভ'ৰ্চৰ কথা আহি যায় আৰু কেতিয়াবা এনেকুৱা হয় যে হাজবেণ্ডজনে গম পায় যে মোৰ ৱাইফৰ বেলেগৰ লগত এটা ৰিলেশ্যন আছে বাট লাভ মেৰেজো হৈছিলে তেওঁলোকৰ তথাপিও এটা গেপিং ছাপ'জ বাচ্ছা আছে সন্তান আছে 8 বছৰ 10 বছৰ 15 বছৰৰ পিছতো কিছুমানৰ তেনেকুৱা এটা চিটুৱেশ্যন আহে তো সেইটো এটা মেণ্টেল ডিপ্ৰেশ্যনৰ কাৰণে আহে যে মানে তেওঁ মানে মই এইটো সুধিব বিচাৰিছোঁ যে নিজৰ লাইফ পাৰ্টনাৰ গৰাকীৰ লগত হয়তো মানে আগতে সুখী আছিলে কিন্তু 10 বছৰৰ পিছত সি মানে যিটো মানে সুখী থকাৰ যিটো হেৰি আছিলে সেইটো কমি যায় কাৰণে কি এইটো বস্তু হয় নেকি মানুহে ধৰক লাভ মেৰেজ হৈছে নতুনকৈ বিয়া পাতিছে লাভ মেৰেজ হৈছে টাইম ল'ৰা ছোৱালী ল'ৰাটোৰ হাজবেণ্ডক ৱাইফে হাজবেণ্ডক টাইম দি আছে কিন্তু এক্সপেক্টেশ্যন এটা থাকে এটা ৰিল লাইফ থাকে এটা ৰিয়েল লাইফ থাকে মানুহে ৰিল লাইফ যি মুভিত আমাৰ চাই আছে তেনেকুৱা এক্সপেক্টেশ্যনছ বিচাৰি থাকে মানে এনেকুৱা মোৰ হাজবেণ্ড নহ'লে মোৰ ৱাইফ তেনেকৈ
কনভাৰচেশ্যন কৰিব নহ'লে এনেকৈ ৰেছপন্স কৰিব আচ্ছা। কিন্তু ৰিয়েল লাইফত তেনেকুৱা নহয় আপোনাৰ হাজবেণ্ড ৱাইফ দুজনে ৱৰ্কিং আছে ৱৰ্কিং হোৱাৰ পাছত ধৰক আপোনাৰ হাজবেণ্ডে এনি টাইম ৱাইফৰ টাইম বিচাৰিব নহ'লে ৱাইফে হাজবেণ্ডৰ টাইম বিচাৰিব তেতিয়াহ'লে এইটো বস্তু প্ৰব্লেম ক্ৰিয়েট কৰিব মাজত ছেকেণ্ড হৈ আছে মিছকমিউনিকেশ্যন আপোনাৰ যি ডাইভৰ্চ হৈ আছে বিয়া লাভ মেৰেজ হৈ আছে তাৰপিছত ডিভৰ্চটো বহুত বেছিকৈ বাঢ়ি আছে মিছকমিউনিকেশ্যন বহুত হৈ আছে মিছকমিউনিকেশ্যন মানে কি সৰু এটা ইনচিডেণ্ট হ'ল ৱাইফে হাজবেণ্ডক কোৱা নাই হাজবেণ্ডে ৱাইফক কোৱা নাই আল্টিমেটলি লাহে লাহে বাঢ়ি বাঢ়ি এই বস্তুটো বহুত ডাঙৰ হৈ যায় যেতিয়া কণ্ট্ৰল কৰিব নোৱাৰে আনকণ্ট্ৰলেবল হৈ যায় তেতিয়াহ'লে ডিভৰ্চৰ ফালে বাঢ়ি যায় ছেকেণ্ড হ'ল আপোনাৰ লেক অফ ইণ্টিমেচি ইণ্টিমেচি মানে কি ইণ্টিমেচি ক'লে মানুহে ছেক্সৰ কথাই ভাবে ছেক্সৰ কথা নহয় ইম'চনেল বণ্ডিং ছেক্সৰ কথা এটা আছে কিন্তু লগত ইম'চনেল বণ্ডিং হ'ব লাগিব ইম'চনেল বণ্ডিং কেতিয়া আহিব যেতিয়া এজন পাৰ্চন বেলেগ পাৰ্চনৰ লগত টাইমটো স্পেণ্ড কৰিব আজি টাইমত কি হৈ আছে হাজবেণ্ড ৱাইফৰ লগত নহ'লে ৱাইফে হাজবেণ্ডৰ লগত টাইমটো স্পেণ্ড কৰিব পৰা নাই আইদাৰ দুজনে ৱৰ্কিং আছে যদি দুজনে ৱৰ্কিং নাই এজন ৱৰ্কিং থাকিলেও আপোনাৰ কামৰ ষ্ট্ৰেছ ইমান বাঢ়ি গৈছে কি আপোনাৰ ঘৰত আহিলেও বেছিভাগ মানুহ সেইটো কৰে অফিচতো থাকে যেতিয়া ঘৰত আহে অফিচটো ঘৰত উঠাই লয় তো আল্টিমেটলি আপোনাৰ ঘৰতো বাচ্চাক টাইম দিব নোৱাৰে ৱাইফক টাইম দিব নোৱাৰে তো ইম'চনেল বণ্ডিং যে এটা হ'ব লাগিছিল সেইটো হোৱা সেইটো কমি যায় কমি যোৱাৰ কাৰণে ধৰি লওক মানে হাজবেণ্ডেও এনেকুৱা এটা বিচাৰে লাষ্টত গৈ পেলাই এনেকুৱা হয় যে সংসাৰখন মানে অশান্তিৰ এটা সৃষ্টি হয় আৰু তাৰপিছত দুয়োগৰাকীয়ে ভাবে যে আমি ছেপাৰেট হোৱাটোৱে বেটাৰ হ'ব এনেকুৱা এটা মানে আছে কিন্তু সেই ক্ষেত্ৰত মই দেখিছোঁ বহুত মানে আমি আজিৰ যুগত আমি দেখা পাওঁ যে হাজবেণ্ড ৱাইফৰ সেই ডিচিশ্যনছবিলাকত যদি সন্তান থাকে সেই সন্তানটো খুব বেছিকৈ ভুক্তভোগী হয় চ' আপোনাক মই এইটো সুধিব বিচাৰিছোঁ যে যদি তেনেকুৱা হয় যি ফেমিলি তেনেকুৱা হৈছে তো সেই সন্তানটোৰ ওপৰত যে কেনেকুৱা এটা ইম্পেক্ট মানে কেনেকুৱা এটা মানে তেওঁৰ মানসিক যিটো হেৰি হ'ব সেইটো কেনেকুৱা হ'ব যদি ইমান সৰুতে মাক দেউতাকৰ পৰা এনেকুৱা এটা বস্তু পায় তো এই বস্তুটো হোৱাৰ কাৰণে তো সন্তানৰ ওপৰত কেনেকুৱা ধৰণৰ এটা ইম্পেক্ট পৰে সেইটো মই যাম এটা ইম্পৰ্টেণ্ট কথা আৰু আছে ডিভৰ্চৰ কথা হয় আৰ্লি মেৰিজ হৈ গ'ল আপোনাৰ সৰু বয়সত বিয়া পাতিলে মেণ্টেল মেচিউৰিটি ইমান নাথাকে মানুহৰ কেৰিয়াৰ যদি ভাবি আছে তেতিয়াহ'লে ধৰক 18 বছৰ লিগেল 21 ইয়াৰ লিগেল মেৰিজ আপোনাৰ এজ হয় আৰু কিন্তু যদি 18 বছৰত এটা বাচ্চা বিয়া পাতি দিয়ে মেণ্টেল মেচিউৰিটি নাথাকে ডিচিশ্যন কেনেকৈ ল'ব লাগে কি কৰিব লাগে লাইফত সেইটো ইমান ভাবিব নোৱাৰে এণ্ড তাৰ পাছত কেৰিয়াৰ কথা থাকিয়ে গ'ল আপোনাৰ 18 বছৰত যদি বিয়া পাতি দিয়ে মানুহৰ কেৰিয়াৰটো আগবঢ়াব নোৱাৰে তো সেইটো ফ্ৰাষ্ট্ৰেশ্যন থাকি যায় এণ্ড ফ'ৰ্থ যি আমাৰ ছ'চাইটিত বহুত বাঢ়ি আছে এডিকশ্যন এলকহল এডিকশ্যন হৈ গ'ল আপোনাৰ ড্ৰাগ এডিকশ্যন হৈ গ'ল সেইটো বস্তু ইমান বাঢ়ি গৈ আছে কি সেইটো বাঢ়ি যোৱাৰ কাৰণে ডমেষ্টিক ভাইলেঞ্চটো বহুত বেছি বাঢ়ি গ'ল বাচ্চাৰ কথা যি আপুনি সুধিছে বাচ্চাৰ ওপৰত কেনেকুৱা ইফেক্ট হয় বাচ্চা যদি আপোনাৰ এটা ঘৰত বাচ্চা আছে এইটো পেৰেণ্টছ মানে মাদাৰ এণ্ড ফাদাৰ দুইজনৰ পৰা মৰম লাগিব আপোনাৰ যদি ডিভৰ্চ হৈ গৈছে সৰু বাচ্চা সৰু আছে ডিভৰ্চ হৈ গ'ল ডিভৰ্চ যদি ধৰক ডমেষ্টিক ভাইলেঞ্চ কাৰণে ডিভৰ্চ হৈ আছে নহ'লে এডিকশ্যনৰ কাৰণে ডিভৰ্চ হৈ আছে নহ'লে আপোনাৰ ইম'চনেল বণ্ডিং ইমান ভালকৈ মানে ডিভৰ্চ হৈ আছে সেইটো বাচ্চাৰ ওপৰত বহুত বেয়া এফেক্ট পৰে মেণ্টেল ট্ৰমা এটা হ'ব পাৰে এণ্ড ফিউচাৰত গৈ সেইটো ডিপ্ৰেশ্যন হ'ব পাৰে এনজাইটি হ'ব পাৰে ইভেন আপোনাৰ এডিকশ্যন ফালেও বাচ্চাই যাব পাৰে যেনেকৈ কিছুমান দিন আগতে এজন বাচ্চা আহিছিলে আপোনাৰ বাচ্চাৰ বয়স 13 ইয়াৰ্ছ ডিভৰ্চ পেৰেণ্টছ মানে হাজবেণ্ড ৱাইফ ডিভৰ্চ বাচ্চাই মাৰ লগত আছিলে কিন্তু বাচ্চাই মেইন ডিভৰ্চৰ ৰিজন আছিলে আপোনাৰ এডিকশ্যন হোৱাৰ কাৰণে ডমেষ্টিক ভাইলেঞ্চটো বহুত বেছি বাঢ়িছে হাজবেণ্ড ৱাইফ ছেপাৰেট হৈ গ'ল কিন্তু বাচ্চাই ডিপ্ৰেশ্যন হৈছিলে বাচ্চা এণ্ড ছেকেণ্ড 13 ইয়াৰ্ছত বাচ্চা এডিকশ্যন ফালে সোমাই গৈছিলে আপোনাৰ স্মকিং প্লাছ চব বস্তু আৰম্ভ কৰি দিছে মানে বাচ্চা 13 ইয়াৰ্ছ বাচ্চা তো এইটো আপোনাৰ এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা ছাৰে কৈছে যে যদি ঘৰত তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হয় যদি ঘৰত ধৰি লওক মানে এটা ভাইলেঞ্চ ডমেষ্টিক ভাইলেঞ্চ এটা দেখি থাকে চলি থাকে চ' আৰু বেয়া কিছুমান ধৰি লওক দিশ থাকে তো সেইটো বাচ্চা পটককৈ কেপচাৰ কৰে আৰু কেপচাৰ কৰাৰ পিছত বাচ্চায়ো সেই বস্তুটোৰ ফালে আগবাঢ়িবলৈ মানে চিন্তা নকৰে হয় তো আমি সকলোৱে এইটোত সজাগ হ'ব লাগে একচুৱেলি যে বাচ্চাই যেনেকুৱা ধৰণৰ এটমছফিয়াৰ ঘৰত পাব তো তেওঁ ডাঙৰ হৈ সেনেকুৱা এটা মানসিকতা লৈয়ে ডাঙৰ মই এটা এক্সাম্পল ওলাইছোঁ এটা বাচ্চা আৰু আহিছিলে 15-16 ইয়াৰ্ছ বাচ্চা হয় মোৰ লগত পেৰেণ্টছে আনিছিলে এলকহল লৈ মই বাচ্চাক জাষ্ট এটা কোৱেশ্যন সুধিলোঁ ক'ৰ পৰা শিকিছে
কৈছে মই দেউতাৰ পৰা দেউতাৰ পৰা শিকিছোঁ বাচ্চাটো ৰিপ্লাই আছিলে মোৰ দেউতাই খাই সেইকাৰণে মই আৰম্ভ কৰিলোঁ কাৰণ তেওঁ দেখিছে ঘৰত সেই পৰিৱেশটো দেখিছে তো এইখিনিতে আমি একচুৱেলি এইটো কথা ক'ব লাগিব যে যেতিয়া ঘৰত বাচ্চা এটা আহে ধৰি লওক সন্তান থাকে তেনেকুৱা এখন ঘৰত এই বস্তুবোৰ অকণমান মানে কৰে যদিও মানে অকণমান বাচ্চাৰ পৰা লুকাই বা অলপ বাচ্চাৰ পৰা মানে অলপ আঁতৰাই পেলাই কৰাটো বেটাৰ লুকাই থকা সলিউশ্যন নহয় লুকাই থকা সলিউশ্যন বাচ্চাৰ পৰা লুকাই ৰাখিব তেতিয়াহ'লে বাচ্চাও লুকাই লুকাই সেইটো কাম কৰিব হয় ইয়েছ আৰু আল্টিমেটলি কি হ'ব যেতিয়া বাচ্চা লুকাই লুকাই কাম কৰিব আপুনি গম পাব তেতিয়াহ'লে আপোনাৰ ৰিয়েকশ্যনটো বহুত বেছি হ'ব মানে খং উঠিব আল্টিমেটলি বাচ্চাই সেইটো কামটো লুকাই লুকাই কৰি আছে লাইফত যিমান কাম কৰিব চব লুকাই লুকাই কাৰণ মই এইটো কাৰণে আপোনাক এইটো সুধিলোঁ যে আমিও দেখিছোঁ বহুত ক্ষেত্ৰত যে দেউতাকে ড্ৰিংকছ কৰে কিন্তু বাচ্চাৰ পৰা লুকুৱাই পেলাই কৰে ধৰি লওক চিগাৰেট খায় কিন্তু বাচ্চাৰ পৰা লুকুৱাই পেলাই খায় তো মই সেইকাৰণে আপোনাক সুধিলোঁ যে এইটো লুকুৱাই কৰিলে তাৰ ইম্পেক্টটো কি পৰিব মানে বাচ্চাৰ ওপৰত বাচ্চাই যদি লুকাই লুকাই কৰি আছে তেতিয়াহ'লে প্ৰত্যেক কথা বাচ্চা লুকাই লুকাই কৰা আছে গম নাপাব হয় আৰু এইটো আৰু বেয়াই ক'ব তো মানে বস্তুটো কৰিলেও ধৰি লওক অপেনলি কিবা এটা বস্তু কৰিছে তো বাচ্চাক ধৰি লওক বস্তুটো বুজাব লাগিব যেনেকৈ আপোনাৰ কিছুমান কালচাৰ আছে অসমত কিছুমান কালচাৰ আছে আপোনাৰ এলকহল ইউজ হয় তো আপুনি সেইটো বস্তু লুকাই কৰিব নোৱাৰে এণ্ড বাচ্চাই সেইটো বস্তু দেখি আছে কিন্তু যদি বাচ্চাই গম পায় কি ভাল কি বেয়া যদি পেৰেণ্টছে এইটো বুজায় কি এইটো বস্তু ভাল হয় সেইটো বস্তু বেয়া হয় তেতিয়াহ'লে বাচ্চাই এইটো শিকিব যেনেকৈ এটা সৰু বাচ্চা জন্ম লৈছে 2 বছৰ 3 বছৰ হৈছে এটা সাপ ওলাইছে বাচ্চাই কি কৰে সেইটো সাপটো ধৰিবলৈ যায় তাৰ পৰা নপলায় আৰু তেওঁ নাজানে যে কি হয় কিন্তু যেতিয়া মা দেউতা শিকায় কি এইটো বেয়া বস্তু গ'লে অলপ হাৰ্ম কৰিব পাৰে তেতিয়াহ'লে লাহে লাহে যেতিয়া বাচ্চাই কণ্ডিশ্যনিং হৈ যায় মা দেউতাই শিকাই দিয়ে তেতিয়া বাচ্চাই খাবৰ পৰা পলায় কিহৰ কাৰণে মা দেউতাই বাচ্চাক শিকাইছে তেনেকৈ বাচ্চাক ভাল বেয়া মাজত ডিফাৰেঞ্চটো শিকাব লাগে কি ভাল কি বেয়া যদি বাচ্চাই লুকাই থাকে আৰু বাচ্চাই গম নাপায় কি এইটো মই ভালে কৰি আছোঁ বেয়াই কৰি আছোঁ তেতিয়াহ'লে বাচ্চাই নিশিকিব হয় স্যার তাৰমানে এইটোৱে ক'ব বিচাৰিছে আপুনি যে বাচ্চাক আমি শিকাব লাগিব যে এইটো ভাল এইটো বেয়া এইটো কৰিলে এনেকুৱা হ'ব সেইটো কৰিলে এনেকুৱা হ'ব তো বাচ্চাৰ পৰা লুকুৱাই একো নহয় তেওঁলোকক বস্তুটো বুজাব লাগিব যাতে তেওঁলোকে কালিলৈ ডাঙৰ হ'লে নিজে এটা ডিচিশ্যন ল'ব পাৰে যে এইটো ভাল বস্তু মই কৰিম এইটো বেয়া বস্তু মই নকৰোঁ আৰু আমাৰ ছ'চাইটিত সেইটো হৈ আছে পেৰেণ্টছ লগত টাইম নাই হয় আগৰ টাইমত কি আছিলে জইণ্ট ফেমিলি আছিলে পেৰেণ্টছ আছে পেৰেণ্টছৰ পেৰেণ্টছ মানে গ্ৰেণ্ড ফাদাৰ গ্ৰেণ্ড মাদাৰ আছে তো লাইফৰ যি এটা মানে মূল্য থাকে আপোনাৰ কি বস্তু ভাল হয় কি বস্তু বেয়া হয় গ্ৰেণ্ড ফাদাৰ গ্ৰেণ্ড মাদাৰ শিকাইছিলে আজিকালি কি হৈ গৈছে নিউক্লিয়াৰ ফেমিলি হৈ গৈছে পেৰেণ্টছ বেলেগকে থাকে তো আৰু পেৰেণ্টছ লগত টাইম নাই বাচ্চাক শিকাবলৈ কি সেইটো বেয়া সেইটো ভাল হয় কাৰণ এইখিনিত আপোনাৰ মোৰ এটা কথা মনত পৰিছে কাৰণ যিহেতু আমি যেতিয়া সৰু আছিলোঁ আমি আইতাহঁতৰ পৰা এটা সময়ত সাধু শুনিছিলোঁ আইতাহঁতে এটা ইভিনিং টাইমত হওক বা ককাৰ ওচৰত গৈ পেলাই আমি বহিছিলোঁ বা আইতাই আমাক সাধু শুনাইছিলে ককাই কিছুমান এনেকুৱা ধৰণৰ কথা কৈছিলে যিবোৰ আমাৰ এতিয়া মনত পৰে আমি সেই বস্তুটো এতিয়া ফিল কৰোঁ তো সেইটো এটা খুব ইম্পৰ্টেণ্ট সেইটো এতিয়া নাই এতিয়া বাচ্চাই ক'ৰ পৰা শিকি আছে হয় নেটৰ পৰা আৰু মানে মিডিয়া ছ'চিয়েল মিডিয়া কাৰণ আজিকালি বাচ্চাবোৰ ইমান বেছি মানে চব হেৰিতে ব'ৰ ফিল কৰে কাৰণ তেওঁলোকৰ কথা পাতিবলৈ কোনো নাথাকে আৰু পেৰেণ্টছেও এইটো কৰে যে বাচ্চাটোৱে কান্দি আছে চুপাৰৰ কাৰণে মোবাইলটো দি দিয়া হাতত অফিচৰ পৰা আহিছে পেৰেণ্টছে আহিছে অফিচৰ পৰা অশান্তিত আছে বাচ্চাই যেতিয়া মাথা আৰম্ভ কৰি দিয়ে মোবাইলটো তো আল্টিমেটলি বাচ্চাই চব বস্তু আজিকালি মোবাইলৰ পৰা শিকিছে এণ্ড ছেকেণ্ড কথা হ'ল মোবাইলত আপোনাৰ এনেকুৱা ফিল্টাৰ নাই কি নহয় সেইটো অকল বাচ্চাৰ কাৰণে হ'ব তাত মাজে মাজে এডাল্ট বস্তু ওলাই আল্টিমেটলি বাচ্চা সেইটো বস্তু শিকি ডাঙৰ হৈ আছে সেইকাৰণে আপোনাৰ ডিভোৰ্চ বুলি কৈ লওক নহ'লে আজিকালি ছেক্সুৱেল হেৰাছমেণ্ট ৰেপ বস্তু চব বস্তু লাহে লাহে বাঢ়ি গৈ আছে এক্সপ'জাৰ বহুত বাঢ়ি গৈছে হয় ছাৰ আপুনি খুব ধুনীয়াকৈ কথাখিনি বুজাই দিছে আশা কৰিছোঁ মোৰ যিখিনি ভিউৱাৰ্ছ আছে ভিউৱাৰ্ছখিনিয়ে বুজি পাব আৰু এই যিটো ছাৰে কথা ক'লে সেই কথাখিনিত খুব ভালকৈ গুৰুত্ব দিব চ' এতিয়া আগবাঢ়িছোঁ আৰু এটা প্ৰশ্ন লৈ আৰু মোৰ প্ৰশ্নটো এইটো আছিলে যে এতিয়া য়াংষ্টাৰ্ছ বিলাকে মানে ধৰি লওক এতিয়া পটককৈ বিয়াৰ ফালে মানুহে আগনাবাঢ়ে নিজৰ লাইফটো প্ৰথমতে অলপ ছেটেল কৰি লয় ছোৱালী হওক ল'ৰা হওক তো তেনেকুৱা ক্ষেত্ৰত কিছুমানৰ ক্ষেত্ৰত এনেকুৱা হয় যে অলপ বিয়াটো দেৰিকৈ হয় কিন্তু ধৰি লওক কেতিয়াবা তেওঁলোকে কোনোবা বিয়াত গ'লে বা ক'ৰবাত অলপ ছ'চিয়েলি ক'ৰবাত গ'লে তো তেওঁলোকৰ কাজিনছ হওক বা অলপ চিনাকি মানুহখিনিয়ে হওক তেওঁলোকক এটা প্ৰশ্ন সদায় এইটো কৰে যে বিয়াখন কেতিয়া পাতিবা বা বিয়াখন কেতিয়া খাবলৈ পাম চ' এই বস্তুটো খুব বেছিকৈ হৈ যায় এটা সময়
মানে মানুহে ভাল আপোনাৰ ভাল নে বা তোমাৰ ভাল নে সেইটো সোধাতকে যে তুমি বিয়াখন কেতিয়া পাতিবা ছোৱালীজনীকে হওক বা ল'ৰাজনীকে তো এইটো ক্ষেত্ৰত আমি দেখিছোঁ যে এতিয়া ল'ৰা আৰু ছোৱালীৰ মাজত এটা এনেকুৱা এটা মানে তেওঁলোকৰ হয়তো এনেকুৱা এটা ডিপ্ৰেশ্যন আহি যায় যে মোৰ বিয়াখন হোৱা নাই চেটেল হ'ল চব হ'ল বাট ছোৱালী পোৱা নাই বা ল'ৰা পোৱা নাই ভাল তেনেকুৱা বিচাৰি পোৱা নাই তো সমাজৰ ভয় তেতিয়া কিছুমানে কি কৰে যেনেকুৱা ছোৱালীয়ে পায় তেনেকুৱা হ'ব ইটছ অ'কে হৈ যাব আৰু এনেকুৱা ধৰণৰ কৰে কিন্তু পিছত বিয়াৰ পিছত যেতিয়া গম পায় যে নাই এজনী মোৰ কাৰণে পাৰফেক্ট নহয় বা এই ল'ৰাজন মোৰ কাৰণে পাৰফেক্ট নহয় তো তেতিয়া তেনেকুৱা ধৰণৰ কিছুমান চিটুৱেশ্যন ক্ৰিয়েট হয় চ' তেতিয়া কি হয় আজিৰ জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবিলাকে এনেকুৱা এটা মানে ধৰি লওক ডিপ্ৰেশ্যনত বা এনজাইটিত ভোগে তেওঁলোকে ডিচিশ্যন ল'ব নোৱাৰে যে মই এতিয়া কি কৰিম ক'ৰ পৰা ছোৱালী এজনী বিচাৰিম বা ক'ৰ পৰা ল'ৰা এজন বিচাৰিম মাক দেউতাকৰো এটা টেনশ্যন হৈ যায় চ' সেই ক্ষেত্ৰত ল'ৰা বা ছোৱালীগৰাকীয়ে কেনেকৈ নিজক মানে অলপ ষ্টেবল কৰি ৰাখিব যাৰ লাইফত তেনেকুৱা এটা চিটুৱেশ্যন হৈ আছে নহয় এটা কথা কি ৰিলেটিভবিলাকে নহ'লে বিয়াত গ'লে মানুহে কয় কি কেতিয়া বিয়া পাতিম হয় একচুৱেলি এটা মানে আগৰ মানুহে কি ভাবে কি এটা টাইমত বিয়া পাতি ল'লে ফেমিলি হৈ গ'লে হয় ভাল হয় এণ্ড এটা এজ গ্ৰুপত যদি বাচ্চা হৈ যায় তেতিয়াহ'লে বেছি ভাল আৰু তেওঁলোকে ৱেল উইচাৰ হিচাপেই সন্ধিয়া বস্তু হিচাপতে কয় আপোনাৰ যেতিয়া বয়সটো বাঢ়ি গৈ থাকে তেতিয়াহ'লে বাচ্চাৰ হোৱা চান্সটো এটা কমি যায় ছেকেণ্ড বাচ্চা হ'লেও আপোনাৰ এনমলি হোৱাটো বহুত চান্সটো বাঢ়ি যায় সেইকাৰণে ঘৰৰ মানুহে নহ'লে বাকী মানুহে কয় কি বিয়া সোনকালে পাতি ল'বলৈ এণ্ড আজি কালি জেনেৰেশ্যন কেনেকুৱা হৈ আছে আপোনাৰ কেৰিয়াৰ ফ'কাছটো বেছি এণ্ড অভিয়াছলি হ'ব লাগিব আপোনাৰ লাইফ ইমান টাফ হৈ গৈ আছে কি আপুনি কেৰিয়াৰটো নিজৰ বনাবই লাগিব কেৰিয়াৰ যদি নবনায় আপুনি তেতিয়াহ'লে পাছত আকৌ ডিভৰ্চৰ কথা আহি যাব আকৌ চেম অশান্তি হৈ যাব এণ্ড ছেকেণ্ড কথা ক'লে আপুনি কি ঘৰৰ পৰা যোনে বিচাৰে বিয়া পাতি লয় একচুৱেলি এইটো বহুত বেয়া ঘৰৰ পৰা ছোৱালী বিচাৰি দিব ল'ৰা বিচাৰি দিব আপোনালোক বিয়া পাতি ল'লে বিয়া পতাৰ পাছত যেতিয়া আপোনাৰ মিছকমিউনিকেশ্যন আৰম্ভ হ'ব মাজত আপোনাৰ ইম'চনেল বণ্ডিং কমা আৰম্ভ হ'ব তেতিয়া আপুনি গম পাব নহয় সেইটো যেনেকুৱা ছোৱালী মই বিচাৰিছোঁ এনেকৈ ছোৱালী নহয় যেনেকৈ ল'ৰা বিচাৰিছিলোঁ তেনেকৈ ল'ৰা মই নাপালোঁ তেতিয়াহ'লে আল্টিমেটলি প্ৰব্লেমটো বাঢ়িব তাৰপিছত ডমেষ্টিক ভাইলেঞ্চ হ'ব ডিভ'ৰ্চ বাঢ়িব তো এটা যদি কৈ আছে ঘৰৰ মানুহে ঠিক আছে শুনিলে হ'ল এণ্ড যেতিয়া টাইম ভাল মানে তাৰ সলিউশ্যন মানে ধৰি লওক এনজাইটি ধৰণৰ বা ডিপ্ৰেশ্যন টাইপৰ এনজাইটি ডিপ্ৰেশ্যন হ'ব নালাগে এইটো ৱেল বিচাৰ হিচাপত কৈ আছে ৱেল বিচাৰ হিচাপত শুনি পেলাই বস্তুটো এডজাষ্ট কৰি ছাৰ খুব ভাল লাগিল আপোনাৰ লগত কথা পাতি আৰু আশা ৰাখিছোঁ মোৰ দৰ্শকখিনিও বুজি পাইছে বস্তুটো মই কি বিষয়ৰ ওপৰত আজি কথাটো কৈছিলোঁ তো গতিকে এতিয়া এটা সলিউশ্যন মোৰ দৰ্শকখিনিও হয়তো শুনিবলৈ ৰখি থাকিব যে মই আপোনাৰ লগত যিখিনি ডিছকাশ্যন কৰিলোঁ সেইখিনিতো এটা প্ৰব্লেম মানুহৰ লাইফত এনেকুৱা এটা প্ৰব্লেম কিছুমান ক্ৰিয়েট হৈ থাকে তো তাৰ সলিউশ্যনটো কি হ'ব পাৰে সলিউশ্যন যদি ডিপ্ৰেশ্যন হৈ আছে ডিপ্ৰেশ্যন কাৰণে ফেমিলি ইম'চনেলি লেবাইল হৈ আছে তেতিয়াহ'লে ট্ৰিটমেণ্ট ল'ব লাগে যদি আপোনাৰ এডিকশ্যন ফালে গৈ আছে যোনে হয় হাজবেণ্ড লাইফ যোনে হয় তেতিয়াহ'লে এডিকশ্যন ট্ৰিটমেণ্টটো ল'ব লাগে এণ্ড থাৰ্ড মেৰিটেল কাউন্সেলিং বহুত ইম্পৰ্টেণ্ট আপোনাৰ যদি মেৰিটেল ডিষ্টাৰ্বেঞ্চ হৈ আছে হাজবেণ্ড ৱাইফৰ মাজত যদি কিবা প্ৰব্লেম হৈ আছে তেতিয়াহ'লে কমিউনিকেট কৰিব লাগিব বেছি মানুহে কি কৰে প্ৰব্লেমৰ পৰা পলাই থাকিলে আপোনাৰ সলিউশ্যন নহ'লে আল্টিমেটলি বস্তুটো ডাঙৰ হৈ যায় যেতিয়া আপোনাৰ হাজবেণ্ড ৱাইফৰ মাজত প্ৰব্লেম হৈ আছে তেতিয়াহ'লে কমিউনিকেট কৰিব লাগিব যদি নিজে নোৱাৰে তেতিয়াহ'লে কাউন্সিলৰ লগত হেল্প ল'ব লাগিব নহ'লে চাইকেট্ৰিষ্ট হেল্প ল'ব সেই বস্তুবিলাক ছল্ভ কৰিবলৈ ট্ৰাই কৰিব লাগিব এণ্ড ফিউচাৰ জেনেৰেশ্যন কাৰণে যদি হাজবেণ্ড ৱাইফ কিবা প্ৰব্লেম হৈ আছে সলিউশ্যন ল'লে বাচ্চাৰ ওপৰত ইফেক্টটো বেয়া নপৰিব বাচ্চাৰ ইফেক্টটো মানে ভাল পৰিব তেতিয়াহ'লে ফিউচাৰ জেনেৰেশ্যন আপোনাৰ যি ডিভৰ্চ হৈ আছে সেইটো বস্তু লাহে লাহে কমি হয় ছাৰ আৰু ধৰি লওক এনজাইটি আৰু ডিপ্ৰেশ্যনৰ কাৰণে ধৰি লওক এনেইতো কাৰোবাৰ ওচৰত গ'ল সেইটো এটা বেলেগ বাকী ডেইলি লাইফত ধৰি লওক এনেকুৱা কি কৰিব পাৰি যে আজিকালিৰ জেনেৰেশ্যনে পটককৈ টেনশ্যন লৈ লয় বা কামৰ প্ৰেছাৰ বহুত বেছি থাকে তো তেতিয়া মানে এনেকুৱা কিবা এক্সাৰচাইজ আছে নেকি যে যাৰ জৰিয়তে ধৰি লওক কৰিও অলপ নিজক অলপ ভালকৈ কুল কৰি ৰাখিব পৰা যায় তিনিটা চাৰিটা পইণ্ট আছে এটা হ'ল মানুহে নিজকে বিজি ৰাখা মানে ধৰক কোনোবা এজন জব কৰি আছে অফিচ গৈ আছে সেইটো বিজি নহয় বাচ্চা এটা স্কুল গৈ আছে সেইটো বিজি নহয় বিজি মানে কোৱালিটি টাইম মি টাইম যি বুলি কয় সেইটো কোৱালিটি টাইম মানে যি মানুহে কৰি ভাল পায় চবৰ হবিজ থাকে কিছুমান মানুহে কিতাপ পঢ়ি ভাল পায় কিছুমান ট্ৰেভেল কৰি ভাল পায় কিছুমান মানুহে গান শুনি ভাল পায় কুকিং কৰি ভাল পায় তো যি হবি আছে তাৰ
ওপৰত নিজৰ কাৰণে বিজি ৰাখিব লাগিব হাফ এন আৱাৰ 1 আৱাৰ নিজৰ কাৰণে 24 ঘণ্টা উলিয়াব লাগিব অলপমান টাইম নিজৰ কাৰণে উলিয়াই নিজৰ কাৰণে আপুনি উলিয়াব লাগিব। যিটো বস্তু কৰি ভাল পায় সেই বস্তুটোৰ লগত অকমান টাইম দিব লাগে সেইটো কৰিলে আপোনাৰ মেণ্টেল হেল্থ ঠিক হ'ব আৰু ছেকেণ্ড আপুনি যদি অফিচৰ পৰা ঘৰত আহি আছে তেতিয়াহ'লে ফেমিলিৰ কাৰণে এটা টাইম উলিয়াব লাগিব অফিচ ক'বলৈ ইজি হয় কিন্তু ট্ৰাই কৰিব লাগিব অফিচ কাম অফিচত এৰি দিব লাগিব আপুনি যেতিয়া ঘৰত আহি আছে তেতিয়া ঘৰত নিজৰ ফেমিলিৰ লগত আহি আছে নিজৰ অলপ ফেমিলিৰ লগত টাইম টাইম স্পেণ্ড কৰিব লাগিব ছেকেণ্ড হ'ল কথাবিলাক শ্বেয়াৰ কৰিব লাগিব হয় বেলুন দেখিছে হয়। বেলুন ভিতৰত যদি মই হাৱা ভৰাই থাকোঁ কি হ'ব বেলুনটো এটা টাইমতে ফুটি যাব ফুটি যাব। কিহৰ কাৰণে বেলুন এটা কেপাচিটি আছে মই হাৱা মানে কি হ'ল বেলুন ভিতৰত ষ্ট্ৰেছ ভৰাই আছোঁ যদি ছেম বেলুন মই এটা আৰু হোল্ড কৰি দিওঁ ষ্ট্ৰেছ যিমান ভৰাই আছোঁ ষ্ট্ৰেছ ওলাই গ'ল হয়। তেতিয়া বেলুনটো ৰিলেক্স থাকিব হয়। মানুহৰ মাইণ্ডটো এনেকৈ কাম কৰে প্ৰত্যেক মানুহৰ মাইণ্ডৰ এটা কেপাচিটি থাকে আপুনি ধৰক কিবা ষ্ট্ৰেছ কৰিছে মনত ভৰাই আছে আল্টিমেটলি যেতিয়া আপোনাৰ কেপাচিটি ক্ৰছ কৰিব মাইণ্ড ফাটিব মানে কি খং উঠিব হয়। ডিপ্ৰেশ্যন হ'ব এনজাইটি হ'ব এডিকশ্যন বাঢ়িব কিন্তু যদি আপুনি কথাবিলাকটো শ্বেয়াৰ কৰে মনত যি চিন্তা আহি আছে সেইটো কাৰোবাৰ লগত শ্বেয়াৰ কৰে তেতিয়াহ'লে মাইণ্ডটো ৰিলেক্স হৈ যাব তো ক'বলৈ কি বিচাৰিছোঁ বস্তুবিলাকটো শ্বেয়াৰ কৰিব লাগিব হয় থাৰ্ড হ'ল এক্সাৰচাইজ কৰিব লাগিব ৱাকিং হ'ল য়োগা হ'ল যি ভাল পায় মানুহে সেইটো অলপ কৰিব লাগিব আজিকালি মানুহে কি কৰে আপোনাৰ ৰাতি নিচা বস্তু খায় নহ'লে একো নকৰে শুই থাকে ৰাতিপুৱা দেৰিকৈ উঠাৰ লগে লগে অফিচ গুচি যায় আপোনাৰ ফিজিকেল এক্টিভিটি ক'বলৈ গ'লে মেইন আছে তো ফিজিকেল এক্টিভিটি মানে ৱাকিং হ'ল য়োগা হ'ল সেইটো কৰিব লাগিব ফ'ৰ্থ হ'ল টোপনি ভাল ৰাখিব লাগিব টোপনি মিনিমাম 7 to 9 hours সেইটো মানুহে শুব লাগে আৰু খোৱা বোৱাটো ভাল ৰাখিব লাগে যিমান নিউট্ৰিয়েণ্টছ আছে ভিটামিনছ আছে চব তাৰ পৰা আহি আছে সেইটো বস্তু যদি কমি যায় এনজাইটি হোৱাৰ চান্সটো বাঢ়ি যাব খোৱা বোৱাটো ভাল ৰাখিব লাগিব সেইটো বস্তু যদি মানুহে কৰি থাকে তেতিয়াহ'লে বস্তুবিলাক ভাল হ'ব ভাল হয় ছাৰ বহুত ভাল লাগিলে আপোনাৰ পৰা কথাখিনি গম পায় আৰু আশা ৰাখিছোঁ মানুহখিনি আপোনাৰ কোৱা কথাখিনি খুব গুৰুত্ব দি শুনিব আৰু নিজৰ লাইফত তেনেধৰণে কিছুমান চলিউশ্যন কৰিবলৈ চেষ্টা কৰিব ছল্ভ কৰিবলৈ প্ৰব্লেমছ কিছুমানৰ চ' ছাৰ আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ আৰু আপোনালোকেও মোৰ চেনেলটো চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেতনীয় ব্লগ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰিব তো আজিলৈ লৈছোঁ বিদায়